হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহু দিনৰ পিছত এটা লং ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছে নহয় আমাৰ ড্ৰেছবোৰ, কোচ ৰাজবংশীসকলৰ ড্ৰেছ। যিহেতু 1 ফেব্ৰুৱাৰী 2026 চনৰ 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন কৰা হৈছিলে ওচৰৰ গাঁও এখনতে। আমি সকলোৱে গৈছিলোঁ। এইবোৰ বহুতো ধুনীয়া ধুনীয়া ঘৰ বনাই থৈ দিছে। এয়া বৰঘৰ আৰু প্ৰদৰ্শনী হিচাপে চাবলগীয়া বহুতো বস্তু বনাই থৈ দিছিলে সজাই। দেখাম বাৰু আপোনালোকক সকলোকে, মাত্ৰ স্কিপ নকৰিব আৰু শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চাই থাকক। এইবোৰ চাওকচোন, ধুনীয়াকৈ নামৰে সৈতে আমাক সকলোকে চিনি পাবৰ কাৰণে এইবোৰ ধুনীয়াকৈ প্ৰদৰ্শনী হিচাপে সজাই থৈ দিয়া হৈছে। যিহেতু এইবোৰ বস্তু সকলোবোৰ হেৰাই গৈছে। ঢেঁকী, চালনী, বৰ চালনী, বহুতো বস্তু আৰু নামৰ সৈতে ধুনীয়াকৈ থৈ দিছে এইবোৰ। আৰু দোকান বজাৰ বহুত আহিছিলে। এতিয়া আমি প্ৰগ্ৰেম চাওঁগৈ বলক। আৰু এফালে আমি দুজনীয়ে মিটিং শুনি আছোঁ আৰু ভাষণো শুনি আছোঁ। তাৰ মাজতে ৰীল এটা বনাওঁ বুলি লৈছিলোঁ, কিন্তু গান বুজি নাপাওঁ আৰু এনেই মুখকেইখন দেখাই থাকিলোঁ আৰু দেই তেনেকৈ। আৰু এনেকৈ শুনি আছোঁ মিটিং। আমি এইখন দেশৰ নাগৰিক, আমি পাবৰ কাৰণে আমাৰ নিশ্চয় অধিকাৰ আছে আৰু এই অধিকাৰেদি আমি পাবই লাগিব। যে নহওক, আজি কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্বত আমি ইমানখিনি দাবী কৰিছোঁ আৰু এই কোচ ৰাজবংশী সন্মিলনীয়ে আমাৰ জনগোষ্ঠীটোক কি দিব পাৰি, আমিও এই ব্যৱস্থাটো ল'ব লাগিব। এফালে নাচনী পূৰা সাজু হৈ গ'লে নাচিবৰ কাৰণে ধুনীয়াকৈ তেওঁলোকৰ ৰিহাৰ্চেল মতে নিয়ম কৰি লৈছে দেই। আৰু ৰাতিৰ প্ৰগ্ৰেম নীলম নয়না আহিছিলে, ধুনীয়া গান গাইছে আৰু তেওঁ ৰাজবংশী ড্ৰেছ পিন্ধি আহিছিলে ধুনীয়াকৈ। ভিডিঅ'টো ইমান আছিলে, বাই বাই।